दिल्लीयाव सासे लाइमोन सिख्लाखौ देहा फालांगि खालामग्रा जायगानिफ्राय बोखांदों। दिल्लीनि देहा फालांगि खालामग्रा जायगानिफ्राय बोखांनो हानाय जाथाया बिटिसिनि सदर सहर क'क्राझाराव सोमोनांथाव थासारि सोमजिदों। क'क्राझार दीनदयाल उपाध्याय रोंगौथि जौगाखां मिरुनिफ्राय गुबुन रायजोआव थिसनना होनायनि लब होनानै दिल्लीसिम लांनाय लाइमोन सिख्लाखौ देहा फालांगि खालामग्रा जायगानिफ्राय बोखांदों। दीनदयाल उपाध्याय गामियारि रोंगौथि जौगाखां बिथांखिनि सिङाव गुबुन रायजोआव खामानि होनायनि मुङै लांनाय सासे लाइमोन सिख्लाखौ दिल्लीनि देहा फालांगि खालामग्रा जायगानिफ्राय बोखांनो हानाय जाथाया बिटिसिनि सदर सहर क'क्राझाराव सोमोनांथाव थासारि सोमजिदों। शेल्टार माने समय माने पलाश समय पलाश और कोम्पानीर जी सार आছিলে दुईटा सार तीनिजन গৈছিলে মানে আগতে কল কৰা হৈছিলে সিহঁতে যে আমি গৈ আছোঁ তোমাক ল'ব। তো মই মানা কৰিছিলোঁ ছাৰ আপুনি আহিব নালাগে, মই টিকেট কৰা হৈছে আপুনি আহিব নালাগে আৰু মই অকলে যাম। তো সিহঁতে মানে কৈছে কি তোমাৰ মাৰ লগত আৰু পুলিচ লগত আহি আছে তোমাক ল'ব। পিছে তাই কৈছে পুলিচ ষ্টেচনত যাই থাকক। তো এইটো কথা মানে শুনাইছে মোক। তো মই ভাবিছোঁ যে ওচৰত মানে যাই কিনে থাকিছোঁ যে চাগে মায়ে আহি আছে মোক ল'বলৈ আহি আছে। তো মই অলপ সুখী হ'লোঁ যে দোকান দূৰৰ পৰা মোক মা আহিব মানে ল'ব। তো এই বুলিয়ে মই তাতে যাই কিনে থাকিলোঁ। তো আহি পাইছে মানে সন্ধিয়া 4টা বজাত মানে আহি পাইছে। কৈছে মানে এইটো পুলিচ ষ্টেচনত ৰাখাইছিল ন, পুলিচ ষ্টেচন মানে নহয় এইটো পুলিচৰ আছে গেটৰ যিটো থকা পুলিচ এইটোৰ লগত মোক পঠিয়াইছে ডাইৰেক্ট। কাৰ লগত পঠিয়াইছিল? এই পুলিচৰ লগত পঠিয়াইছে NGO তো নহয় এইটো বাবনুখাৰ বুলি কোৱা হয়। কি কোৱা হয়? বাবনুখাৰ। এইটো বাবনুখাৰ মানে এইটো পাগলি ঘৰ মানে পাগলি বৰ থাকে তাতে। তাতে কি হৈছিল আপোনালোকৰ? তাতে কি হৈছে মানে 2 দিন থাকিব দিছে তাতে। আচ্ছা। 2 দিন থকাৰ পিছতো ল'ব আহিছে মোক, বেলেগ ল'ৰাই মানে আহিছে মোক ল'ব। তো ৰাতি 12টা বজাত ল'ব আহিছে। তো ৰাতি 12টা বজাত লৈ যায় কিনে তো মোক তাতে লৈ গৈছে আৰু বেয়া জেগা যিটো কৰে, যিটো মানুহ মানে কি কৰে চেক্স কৰে কি কৰে তাতে মানে লৈ গৈছে মোক। তো 2 দিন মানে তাতে এনে হুকিৰে মোক লাগিছে। চ' আমি 12টা বজাত আহিছিলোঁ ন সিহঁতে ল'বলৈ। তো 12টা বজাত আহি পাই আৰু তাতে 3টা বজাত আমি যাই পাইছোঁ, এই ৰুমত যাই পাইছোঁ 3টা বজাত। বেয়া জেগাত আমি 8 দিন থাকিব পাৰিছোঁ। 2 দিন মানে মোক ফুকেৰে বুজাই কিনে কৈছে যে ভণ্টি তুমি টেনশ্যন কৰিব নালাগে, সেই জেগা আমি আছোঁ নহয় আমি চাবই। তো মই ভাবিছিলোঁ সিহঁতৰ মিঠা খোৱাৰ কাৰণে মই ভাবিছোঁ যে হ'ব চাগে মোক মৰমৰে ৰাখিব। তো সেইটো ভাবিছিলোঁ। মোৰ নিচিনা ছোৱালী 50জন আছে, অকল মোৰ নিচিনা গাভৰু ছোৱালী আছে 50জনী। হয় এনেকৈ দিছিলে, কিন্তু মই বহুত ভয় লাগিছিল। সিহঁতৰ মানে ইনজেকশ্যন দিয়া আছিল, নাজানো মই কিহৰ কাৰণে দি আছে সিহঁতে ইনজেকশ্যন। তো এটা আমাৰ আছামৰ ছোৱালীজনী আছিলে, তাৰ নামটো মানে কোৱা নাই যে এনে টাইটেল গড বুলি কয় ন। তো নাজানো মই কিহৰ কাৰণে দি আছে সিহঁতে ইনজেকশ্যন। তো এটা আমাৰ আছামৰ ছোৱালীজনী আছিলে, তাৰ নামটো মানে কোৱা নাই যে এনে টাইটেল গড বুলি কয় ন। তো গড় বুলি মাতে। তো মইতো দিদি বুলি মাতিছোঁ, দিদি। তো এই কৈছিলে মোক মানা কৰিছিলে তাতে মানে যিদিন মই গৈছিলোঁ না যাই পাই কিনি তো তাতে সিহঁতৰ লগতে থাকিব দিছে। তো সিহঁতে কৈছে কি ভণ্টি তুমি আহিব লগা নাছিল ইয়াত। তো মই কৈছিলোঁ আছামৰ পৰা আহিছোঁ। তো ই মানে অসমীয়া দি মোক কৈছে ভণ্টি তুমি আহিব নালাগিছিল ইয়াত জেগাত। হয় বেয়া জেগা মানে আমাৰ নিচিনা কৰিলে তুমি ইয়াতে থাকিব সেনেকৈ কৈছিলে। হয় মোক বেজি দিব খুজিছিলে, কিন্তু মই বেজি দিয়া নাই। ঔষধ খুৱাইছে, এই চেক্স কৰাৰ পিছত মানে মৰ্ণিঙত ঔষধ দিছিল যে
তো মোৰ বদনামী হৈ গ'ল। তো মোৰ শাস্তিৰ বিষয়ে মোক মানে সুখীটো পাব লাগে যে মাৰ মানে যি নহওক মাক সুখীত ৰাখিব লাগে। হয়, ইয়াৰ মানে শাস্তিটো পাব লাগিবই। তো মোক বদনামী কৰিছে তখন তো শাস্তিটো পাব লাগিবই।